শোণিতপুৰত হাতী মানুহৰ সংঘাত। বৰছলাৰ বৰভগিয়াত ধাননি পথাৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। মৃত হাতীৰ কাষত এটা হাতী পোৱালীৰ আৰ্তনাদ। বহু সময়লৈকে এটা হাতী পোৱালীয়ে মৃত হাতীটোৰ কাষত চিঞৰি কান্দি আৰ্তনাদ কৰা দেখা গ'ল বৰছলাৰ বৰভগিয়াত। শোণিতপুৰ জিলাৰ বৰছলাত ধাননি পথাৰত অবৈধভাৱে সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীটোৰ কৰুণ মৃত্যু ঘটে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া মতা হাতীৰ বৰছলাৰ বৰভগিয়াৰ ধাননি পথাৰত এজন কৃষকে অবৈধ প্ৰক্ৰিয়াৰে সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু হয়। বৰভগিয়া গাঁৱৰ কেশৰ বাহাদুৰ ছেত্ৰী নামৰ লোকজনে তেওঁৰ মাটি অন্য লোকক আধি খেতি কৰিবলৈ দিছিল। সেই লোকজনে ধাননি পথাৰত হাতীৰ উপদ্ৰৱৰ বাবে অবৈধভাৱে পথাৰত বিদ্যুৎ সংযোগ কৰিছিল, যাৰ পৰিণতিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰীয়া হাতী উক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু ঘটে। বুধবাৰে পুৱাৰ ভাগত স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি বন বিভাগক অৱগত কৰে। মৃত হাতীৰ ওচৰত এটা পোৱালী হাতীও আছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা মতা হাতী আৰু পোৱালী হাতীও খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল। মতা হাতীটোৰ মৃত্যু হোৱাৰ পিছত পোৱালী হাতীটো বহু সময় ধৰি চিঞৰ বাখৰ কৰি হাতীটোৰ কাষতেই আছিল। মৃত হাতীটোৰ কাষৰ পৰা আঁতৰি যোৱাৰ বিপৰীতে চিঞৰিছে কান্দিছে হাতীটোৰ মৃত্যুত। মৃত হাতীটোৰ কাষৰ পৰা আঁতৰি যাব বিচৰা নাই পোৱালী হাতীটো। বন বিভাগে দুটাকৈ পোহনীয়া হাতী লগাই বনৰীয়া পোৱালী হাতীটো কাষৰ পৰা আঁতৰাই নিব বিচাৰে যদিও বাৰে বাৰে বিফল হয়। অৱশেষত হাতী পোৱালীটোক বনকৰ্মীয়ে ৰছীৰে বান্ধি বন বিভাগৰ পোহনীয়া হাতী লগাই খেদি খেদি লৈ যায় ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ। মানে এতিয়া ধৰক ৰাতি আহিছে, ধান খেতি আছিল, এতিয়া ধান খেতিৰ ওচৰেদি ইহঁতে তাঁৰ লগাই পেলাই। কোনে লগাইছিল এইটো? এতিয়া লগাইছে কোনে সেইটোতো মই ফিক্স ক'ব নোৱাৰোঁ। মাটিটো কাৰ হয়? কাৰণ মাটিটো এইটো কেশৰে ঘৰচানে ধান খেতি। কেশৰে ঘৰচানে মুছলিম মানুহৰ লগত আধি দিছে। আচ্ছা, আধি দিয়া সেই আধি আলাই কালি লাঠি গাড়ী তাঁৰ তাত মেৰাইছে। এতিয়া তাঁৰখনত লাইন দিছিলে না নাই কিন্তু সেইটো মই ফিক্স। মৰিল হাতী, কিন্তু হাতীটো মৰি পোৱালি এৰি যাব বিচৰা নাই। পোৱালিক ল'বৰ কাৰণে আৰু দুটা হাতী আহিছে, গৈ আছে যদিও আকৌ পোৱালিটো ঘূৰি আহিছে। একদম দুখ লগা দৃশ্য। মানুহ খেদিও আহি আছে, মানে এতিয়া পোৱালিটোৰ কোনো নাই। মানে তাৰ যেনেকুৱা এজন মাক ঢুকালে পোৱালি কেনেকুৱা হয়, কান্দি কাটি কেনেকুৱা বেহুচ হৈ যায়, এই সেনেকুৱা এটা পোৱালিও কান্দিছে, চিঞৰিছে, কান্দি আছে, চিঞৰি আছে, মানে মানুহ খেদি আছে। 4:30 বজাত কৈছে আৰু 4:30 ৰাতিপুৱা। কি ক'ব কৰুণ দৃশ্য, মাকক এৰি যাব বিচৰা নাই পোৱালি হাতীটো। হয়, পোৱালি হাতী মানে এতিয়াতো আপোনাৰ ধৰক আজি এসপ্তাহ 10 দিন ধৰি এইবিলাক ঘূৰি আছে ইয়াতে। হাতী উৎপাত চলি আছে। চলি আছে উৎপাত মানে আৰু এনেকৈ ঘৰ দুৱাৰটো অনিষ্ট কৰা নাই। খেতিপথাৰৰ কাষত আছে, ফৰেষ্টৰ লগতে আছে, আহিবই এইবিলাকতো। কিন্তু এই ঘটনাটো যে যোনটো আজি এই এটা আমাৰ হাতী এটা মৰি গ'ল, বহুত বেয়া লগা দৃশ্য। পোৱালি হাতীটোৱে মাকক এৰি যাব বিচৰা নাই। বন বিভাগৰ লোক আহিছে। এইটো কি ঠাই? এইটো বৰভগীয়া বুলি কয়। বৰভগীয়া, হয়, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰে 1 কিলোমিটাৰ। ইয়াৰ পিছতেই পশু চিকিৎসক ডক্টৰ অমৰজ্যোতি বড়োৱে হাতীটোক মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতেই বন বিভাগে মৃত হাতীটোক উক্ত স্থানতে গাঁত খান্দি পুতি থয়। এই সন্দৰ্ভত বন বিভাগে অবৈধভাৱে ধাননি পথাৰত বিদ্যুৎ সংযোগ কৰা কৃষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আনহাতে ঘটনাস্থলীত মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা, পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক পদুম পাত্ৰ গোহাঁই, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰাণজিৎ ডেকা আদিও উপস্থিত থাকে। তেজপুৰৰ পৰা দীপ শইকীয়াৰ প্ৰতিবেদন, নতুন সময়।